নমস্কাৰ ৰাইজ, আপোনালোক আটাইলে বুলি অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা। অকণমান দেৰিকৈ হ'লেও এইটো ভিডিঅ' মোৰ বিহুৰ দিনাৰে। বিহুৰ দিনা ৰাতিপুৱাই মই মাহ হালধি পিচিবলৈ আৰম্ভ কৰিলোঁ। কিছুমানে গৰু বিহুৰ দিনাই মাহ হালধি লগোৱা দেখিছোঁ, কিন্তু আমি মানুহ বিহুৰ দিনা অৰ্থাৎ 1 বহাগৰ দিনাই লগাওঁ। এইখিনি গা পা ধুলোঁ আৰু আটাইৰে আশীষ ল'লোঁ। পিপিয়ে মাৰ আশীষ ল'লে। পিছবেলালৈ ভাবিলোঁ যে অকণমান ফটো উঠাই যাওক। আটাইয়ে যিহেতু ফটো উঠিছে আৰু দুজনী নাচনী আমাৰ আহি গ'ল, কণমানি সিহঁতেও হেনো ফটো উঠিব। পিছে কেমেৰামেনলৈ বুলি ৰৈ আমাৰ আমনিয়ে লাগি গ'ল। নাচনীও ইফালে অস্থিৰ হৈ পৰিল। ইহঁতক ফটো উঠোৱাটো এটা ডাঙৰ কাম। ইফালে দৌৰে সেইফালে দৌৰে, ইমান যে আমনি কৰে। তথাপিও কেইখনমান উঠিলে যেনিবা। বৌহঁতে কৰিবলৈ যাবলৈ ওলাইছিল, সিহঁতেও হেনো ফটো উঠে। এনেদৰে আমাৰ ফটোশ্বুটৰ সামৰণি পৰিল। ময়ো অকণমান আপোনালোকক দেখুৱাই দিলোঁ মইনো কেনেকৈ ওলাইছোঁ। বিশেষ একো কৰা নাই বাৰু। আগতে মই খুব ফটো উঠিছিলোঁ, বিহু হওক যিয়ে হওক। এতিয়া অৱশ্যে সেইবিলাক কমিল, ইমানো মনো নোহোৱা হ'ল। সিহঁতে উঠিছে কাৰণে উঠিলোঁ আৰু। সন্ধিয়ালৈ বুলি বৰমাহঁতে বনালে লাও পিঠা। ভাবিলোঁ দুখনমান খায়ো আহোঁ আৰু ভিডিঅ'টো উঠাওঁ। বেলেগ কিবা লাও পুল্লা পিঠা নে লাও পাল্লা পিঠা এনেকৈ কোৱা শুনিছোঁ মানুহবিলাকে। আমি পিছে লাও পিঠা বুলিয়েই কওঁ। ইহঁত নোহোৱাকৈ জানো বিহু হ'ব পাৰে। ইহঁতে ধুনীয়াকৈ নাচিলে। আজিলৈ ইমানেই, বাই।